সকলোৱে জানে যে মই তন্ত্ৰ মন্ত্ৰ এজন বিদগ্ধ পণ্ডিত সেই বুলি জানো মোৰ আনৰ সহায়ৰ নামত এই পেটটোৱে হাতটা লভিব কত মানুহক মই অসাধ্য কৰি দিলো আকৌ কিবা এটা দিব বুলিকে কয় বোলে পোৱাই নাই নহয় ৰ বোলে পালে দিম মই মৰি যোৱা নাই নহয় এনেকে হ'লে কেনেকে হ'ব মোৰতো এইটোহে মোৰ ঘৰত যিটো দেৱবাদ্য লিখা দীঘলীয়া মোৰ মানুহজনীৰ কথা কৈছো দেই খামুচি নাপাওঁগে মই সেইজনী ঘৰতে মইহে জানিছো মোৰ কি হৈছে কি কবা এইবোৰ চব মোৰ আই পিতাৰ কাৰণে হৈছে মই গম পালো এইবোৰ মোৰ চব মুঠতে আই পিতাৰ কাৰণে হৈছে আই পিতাই ক'লে বোলে বয়স হৈ আহিছে বিবাহ পাশত আবদ্ধ হওক ময়ো হ'লো ভালে হৈছে হ'লো এতিয়া পাইছো কিন্তু আমাৰনো কি আৰু বোলে ৰজা মহাৰাজাৰ পুত্ৰও নহয় যি কয় বাই বোপাই যিটোকে কয় তাকে মানি ল এতিয়া তোমাৰ বাই বোপাই ক'লে বোলে বিবাহ পাশত আবদ্ধ হ'লো আমাৰ আকৌ এটা কিবা নিয়ম এটা থাকে মানে কি চোৱা চিতা বোলা বস্তু এটা থাকে দেই চোৱা চিতা সেইদিনাখনি কোঠালিলৈ গ'লো মই বোলো আইদেউ আছানে বোলে আছো মই কিন্তু দেখা নাই দেই বোলো আইদেউ আছানে বোলে আছো মই কিন্তু নাই দেখা বোলো আইদেউ আছানে বোলে আছো মই নাই দেখা মই গম পাই গ'লো আইদেউ বৰ নেন্ধা মানে আমাৰ এঙাৰডোখৰ যে এঙাৰডোখৰ আৰু আইদেউৰ লগত মিলালে একেই হয় মানে আমাৰ যে সিদ্ধ বনোৱা সেই চৌটো উল্টাই পেলাই চুলি কেইটামান লগাই দিলে যিটো হয় মোৰ আইদেউ বন তেনেকুৱাই হ'লেও খৰাং হৈছে মই কিন্তু অন্ত শুকাবলৈ নাই দিয়া দেই মই একোই এপাল ল'ৰা ছোৱালী বাপেক একোইটো বুলি ক'লে আকৌ চবেই বুজি পায় এফালটো চাগে বুজি পোৱা নাই ন এফালটো মানে আহোঁ হৈছে আৰু হয় হ'লেও কি ক'ম এইজনীক কিমান কি কৰিছোঁ মই নিজে নকৈ নিজে খুৱাইছোঁ তাইক কিমান কষ্ট কৰিছোঁ নিজে শুকাই খিনাই গৈছোঁ হ'লেও মই তাইক খুৱাইছোঁ সেইদিনাখন একদম মাৰিলেহেঁতেনে মই বোলো প্ৰথম তিহাৰ ৰক্ষা কৰিছোঁ নাই দে এনেকৈ নহ'ব হেৰি মই গৈ দিওঁ বুজিছে মই গৈ দিওঁ মানে কি হ'ল আমাৰ এইগৰাকী যদি মোৰ আহি পাবলৈ হয় কি কয় ঠিক নাই তাককে মানে ইমান খায় তাককে ভাত আছে ইমান খুৱাই মই অকণমান হেৰি কৰোঁগৈ দেই সন্তুষ্ট কৰোঁগৈ মই আহিছোঁ দেই